আপোনালোক সকলোকে পুনৰবাৰ তুলিকা মহন্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু ভাবিলোঁ আজি ব্লগটো ইয়াতে ষ্টাৰ্ট কৰি দিওঁ এটা ধুনীয়া পৰিৱেশৰ মাজত ফুল আৰু ফুলৰ মাজত আপোনালোক সকলোকে ভোগালী বিহুৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিনবোৰ যাতে ভাল হয় তাৰে কামনা কৰিলোঁ আৰু আজি হল উৰুকা আজিৰ দিনটোতো আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব নাৰিকল ৰুকি আছোঁ লাডু বনাবৰ কাৰণে এয়া লাড়ু বনাই আছোঁ নাৰিকলৰ লাড়ু এয়া পিঠা বনাই আছোঁ চাউল ভৰাই আছোঁ চুঙাত বৰ্তমান পুৰাটো ৰাতিকে কৰিম কটা বাঁহৰ চুঙা পিঠা কটা বাঁহৰ গছত উঠি এইবেলি বনোৱা গজালি কাটি আনি দুপাক কৰি ৰাখি মাজৰ পাকটো লোৱা কটাৰে ফুটাই এতিয়া বৰা চাউল ভৰাই তাৰপিছত জুইত পুৰি কালি ৰাতিপুৱা দৈ আৰু গুড়েৰে খাই থাকোঁ অৱশ্যে
আমাৰ চুঙা পিঠা ৰেডি হৈ গ'ল। এতিয়া আমি চুঙা পিঠাত জুই দিম। চাই থাকক কেনেকৈ চুঙা পিঠা বনাওঁ আমি। দেউতাই চুঙা পিঠাত জুই দিলে যাতে চুঙা পিঠাৰ সোৱাদটো আৰু বেছি বাঢ়ি যায়। তাইহে কামনা কৰি ভগৱানক চিন্তি জুই দিয়া হৈ গ'ল। শাড়িটা দিতে বলে শাড়ি ভাই ওখানে আছে আসেনি হ্যাঁ বুঝা গেছে তিন মাস বিক্রি হতো এয়া আমাৰ চুঙা পিঠা প্ৰায় হৈয়ে গ'ল আৰু এবাৰ জুই দিলে হৈয়ে যাব। হৈয়ে গ'ল বুলি ক'ব পাৰি। খুব সোৱাদ লাগে কটা বাঁহৰ চুঙা পিঠা। চুঙা পিঠা পুৰা হৈ গ'ল আৰু এতিয়া আমি পুৰিব গৈ আছোঁ গাহৰি মাংস। গাহৰি পুৰা কওকচোন কোনে কোনে গাহৰি পুৰা খাই ভাল পায়। এতিয়া গাহৰি পুৰিম আমি আৰু খাম। জুই দেখিছে কি ধুনীয়া জুই। দিয়ক তেতিয়াহ'লে আমি গাহৰি পুৰোঁ। দেখাই থাকিম আপোনালোকক, চাই থাকিব। চিনি পায় না নাপায়? বাপৰে কি জুই। ৰাতি গাহৰি পুৰি খালোঁ, খুব সোৱাদ লাগিলে। তাৰপিছত এয়া ৰাতিপুৱা উঠি গা পা ধুই আমি মেজি জ্বলাব গৈছোঁ। দাদা, মই, বৌ সকলোৱে মেজি জ্বলোৱা কিছু দৃশ্য আপোনালোকক দেখালোঁ। মেজি জ্বলোৱাৰ টাইমত বাঁহবিলাক ফুটি গৈছিলে, কাঠিবিলাক, সেইকাৰণে ভয় খাই দৌৰিছিলোঁ।